Hello, I am Roshan and I am back with another chapter of Class 9 Science, Chapter 4 Structure of Atom বা পৰমাণুৰ গঠন। এই চেপ্টাৰটো মই এনেদৰে বুজাবলৈ চেষ্টা কৰিম যাতে অসমীয়া মাধ্যমেই হওক, ইংলিছ মিডিয়ামেই হওক, সকলো উপকৃত হয়। So without any further delay, let's get started. আমি জানো যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে পদাৰ্থৰ দ্বাৰা গঠিত আৰু এই পদাৰ্থসমূহো সৰু সৰু কণিকাৰ দ্বাৰা গঠিত। সেই কণিকাবোৰকে এটম বা পৰমাণু বোলা হয়। All matters are concluded to be made up of small particles known as atom or পৰমাণু। ডেল্টনৰ এটমিক থিয়ৰী বা ডেল্টনৰ পৰমাণুবাদৰ মতে এই এটমবোৰ ইনডিভিজিবল বা অবিভাজ্য। চাইণ্টিষ্টসকলে পৰমাণুৰ ওপৰত বহুতো এক্সপেৰিমেণ্ট কৰিলে আৰু এক্সপেৰিমেণ্ট কৰিলে কিছুসকল চাইণ্টিষ্টে দেখিলে যে পৰমাণুৰ এটা সৰু পৰমাণুৰ পৰা বহুতো সৰু সৰু পাৰ্টিকলছ বা আমাৰ কণাসমূহ ওলাইছে। সেই কণাসমূহক নাম দিয়া হ'ল ছাব এটমিক পাৰ্টিকলছ বা উপপাৰমাণৱিক কণাসমূহ। এই ছাব এটমিক পাৰ্টিকলছবোৰ আমাৰ পৰমাণুৰ ভিতৰত কিদৰে সজ্জিত হৈ থাকে তাকে ব্যাখ্যা কৰিবলৈ বিভিন্ন ধৰণৰ আৰ্হি বা মডেল উপস্থাপন কৰা হৈছিলে। এই অধ্যায়ত আমি থমছন মডেল অফ এন এটম, থমছনৰ পৰমাণুৰ আৰ্হি, আমাৰ ৰাদাৰফৰ্ড মডেল অফ এন এটম, ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি আৰু ব'ৰ্ছ মডেল অফ এন এটম, ব'ৰৰ পৰমাণুৰ আৰ্হি, এই তিনিটা আমি আৰ্হি পঢ়িবলৈ পাম। আৰু তাৰ উপৰিও আমি ইলেক্ট্ৰন, প্ৰটন কেনেকৈ আৱিষ্কাৰ হৈছিল, এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যা বা মাছ নাম্বাৰ, আমাৰ ভৰ সংখ্যা আৰু বহুতো কথা আমি জানিবলৈ পাম। এতিয়া আমি পদাৰ্থত থকা আধানযুক্ত কণাবোৰ বা চাৰ্জ পাৰ্টিকেল অফ মেটাৰৰ বিষয়ে জানো আহা। এখন ফণীৰে শুকান চুলিখিনি ফণিয়াই কেইটুকুৰামান সৰু সৰু কাগজৰ ওচৰলৈ লৈ যোৱাচোন, কি হ'ব চাওঁ আহা। এয়া চোৱা, কাগজখিনি কি হৈছে, এট্ৰেক্ট কৰিছে বা তাহাঁতৰ ওচৰলৈ আকৰ্ষণ কৰিছে। আচৰিত নহয় জানো? সেই ফণীখনতনো এনেকুৱা কি আহি গ'ল যে আমি চুলিখিনি ফণিয়াই দিয়াৰ লগে লগে যে সেই সৰু সৰু কাগজৰ টুকুৰাবোৰ যে তাহাঁতি এট্ৰেক্ট কৰিব পাৰিলে বা নিজৰ ফালে আকৰ্ষণ কৰিব পাৰিলে। আৰু এটা কাৰ্যকলাপ চাওঁ আহা। গ্লাছ ৰড এডালে চিল্কৰ কাপোৰত ঘঁহি আমি সেই গ্লাছ ৰডডাল এটা ফুলা বেলুনৰ ওচৰলৈ লৈ গুচি যাব লাগে। তেতিয়া কি হয় আমি দেখিছোঁ, ফুলা বেলুনটোক সেই গ্লাছ ৰডডালে আকৰ্ষণ কৰিছে নিজৰ ফালে। তাত সেই গ্লাছ ৰডডালতনো কি আহি গ'ল? সেই গ্লাছ ৰডডাল আমি অকল কাপোৰ এডোখৰতহে ঘঁহিছিলোঁ, চিল্কৰ কাপোৰ এডোখৰত ঘঁহাৰ লগে লগেনো তাত কি আহি গ'ল যে সি সেই বেলুনটোক আকৰ্ষণ কৰিব পাৰিছে। তেন্তে আমি ওপৰ দুটা কাৰ্যকলাপক কি ক'ব পাৰোঁ, যিকোনো দুটা বস্তু আমি যদি সিটোৱে সিটোক ঘঁহোঁ তাৰ মাজত কি হয়, বৈদ্যুতিকভাৱে আহিত হয় বুলি আমি সিদ্ধান্ত ল'ব পাৰোঁ বা ইলেক্ট্ৰিকেলি তাহাঁতি চাৰ্জ হৈ যায় বুলি আমি ক'ব পাৰোঁ। এই আধান বা চাৰ্জবোৰনো ক'ৰ পৰা আহিলে? হয়তো ই এটম বা পৰমাণুৰ ভিতৰতে ক'ৰবাত হয়তো সোমাই আছে। Many scientists contributed in revealing the presence of charged particles in an atom. পৰমাণুত আধানযুক্ত কণাৰ উপস্থিতি উদ্ঘাটন কৰাত বহুতো বিজ্ঞানীয়ে অৰিহণা আগবঢ়াইছিল। In the year 1900, we come to know that the atoms are not simple, indivisible particles. 1900 চনত আমি গম পাইছিলোঁ পৰমাণু সৰল অবিভাজিত কণা নহয়। ইয়াত অন্তত এবিধ হ'লেও উপপাৰমাণৱিক কণা বা ছাব এটমিক পাৰ্টিকেলছ থাকে। জে থমছনে তাক চিনাক্ত কৰিছিল ইলেক্ট্ৰন বুলি। ইন দ্য ইয়াৰ 1886 ইলেক্ট্ৰন ডিস্কভাৰ হোৱা, ইলেক্ট্ৰন চিনাক্ত হোৱাৰ আগতেই ইগলষ্টেইন নামৰ এজন চাইণ্টিষ্টে কি কৰিছিলে, এটা টিউব লৈছিলে। টিউবটোত দুটা চেম্বাৰ আছিলে। তাত নেগেটিভ চাৰ্জ কিছুমান ডিস্ক আছিলে, তাত কিছুমান ফুটা আছিলে। তাক নাম দিয়া হৈছিলে আমাৰ কেথড। আৰু পজিটিভ চাৰ্জ এখন প্লেট আছিলে বা শ্বীট আছিলে, সেইখনক নাম দিয়া হৈছিলে আমাৰ এনড। সেই এনড আৰু কেথডৰ মাজত আছিলে গেছ। কেথডৰ পৰা যেতিয়া আমাৰ পৰা ওলোৱা ইলেক্ট্ৰনছবোৰে গেছৰ মলিকিউলবোৰত খুন্দা মাৰে বা কলাইড কৰি এটা ইলেক্ট্ৰন প্ৰত্যেকটো গেছিয়াছ এটমৰ পৰা উলিয়ায় আৰু এটা পজিটিভলি চাৰ্জ আয়ন ওলায়। যিমানবাৰে খুন্দা মাৰে সিমানবাৰে তাৰ পৰা এটা নেগেটিভলি চাৰ্জ মানে ইলেক্ট্ৰন ওলায় আৰু এটা পজিটিভলি চাৰ্জ আয়ন ওলায়। পাৰ্টিকলছবোৰ উল্টা ডাইৰেকশ্যনত গুচি যায়, মানে কেথডৰ ফালে সি গুচি যায়। আৰু কেথডত যিবোৰ ফুটা আছিলে বা হোলছ আছিলে, সেই হোলছবোৰৰ মাজেদি তাহাঁতি সোমাই যায়
আৰু লাষ্টত গৈ টিউবত গৈ তাহাঁতি খুন্দা মাৰেগৈ সেই খুন্দা মাৰোঁতে এটা ৰশ্মি প্ৰভাৱ হয় সেই ফুটাবোৰ বা কেনেলবোৰৰ মাজেদি সোমাই অহাৰ বাবে তাহাঁতক কেনেল ৰশ্মি বা কেনেল ৰেজ বোলা হয় এই এক্সপেৰিমেণ্টৰ পৰাই আন এবিধ উপপাৰমাণৱিক কণাৰ সৃষ্টি হৈছিল বা আৱিষ্কাৰ হৈছিল This subatomic particle is equal in magnitude but opposite in sign to that of the electron. এই উপপাৰমাণৱিক কণাবিধ আধানযুক্ত আছিল কণাবিধৰ আধানৰ মান ইলেক্ট্ৰনৰ আধানৰ মানৰ সমান আছিল কিন্তু ই বিপৰীতধৰ্মী আছিল ইয়াৰ মাছ বা ভৰ 2000 গুণ বেছি আছিল কাতকে ইলেক্ট্ৰনতকে আৰু তাক নাম দিয়া হৈছিল প্ৰটন বুলি সাধাৰণতে ইলেক্ট্ৰন তাক ই নেগেটিভেৰে আৰু প্ৰটন তাক পি পজিটিভেৰে বুজোৱা যায় প্ৰটনৰ মাছটো পজিটিভ আৰু তাৰ চাৰ্জটো হৈছে +1 ইলেক্ট্ৰনৰ মাছটো নেগলিজিবল আৰু চাৰ্জটো হৈছে -1 তেনেহ'লে আমি সিদ্ধান্ত ল'ব পাৰোঁ যে হয়তো আমাৰ পৰমাণুৰ ভিতৰত বা এটমৰ ভিতৰত ইলেক্ট্ৰন আৰু প্ৰটনে থাকে কিন্তু এতিয়া ভাবিব লগা কথাটো এইটোৱেই যে সেই ইলেক্ট্ৰন আৰু প্ৰটনবোৰ কিদৰে থাকে এটমৰ ভিতৰত তাহাঁতি কিদৰে এৰেঞ্জ বা সজ্জিত হৈ থাকে ডেল্টনে কোৱা কথাবোৰ তেন্তে ভুল প্ৰমাণ হ'ল তেওঁ কৈছিলে যে এটমবোৰ ইনডিভিজিবল বা অবিভাজ্য কিন্তু আমি দেখিলোঁ যে এটমৰ ভিতৰতেচোন কি আছে প্ৰটন আছে ইলেক্ট্ৰন আছে তেনেহ'লে তাক আমি ভাঙিব পাৰোঁ এটমক নহয় জানো ইলেক্ট্ৰন আৰু প্ৰটনবোৰ পৰমাণুৰ ভিতৰত কিদৰে সজ্জিত হৈ থাকে তাকে বুজাবলৈ বিভিন্ন সাইন্টিষ্টে কেইবাটাও পাৰমাণৱিক আৰ্হি বা এটমিক মডেল দাঙি ধৰিছিল বেসিক্যালি আমি এই চেপ্টাৰটোত তিনিটা আৰ্হি পঢ়িব লাগিব সেই তিনিটা আৰ্হি হৈছে থমছনৰ পৰমাণু আৰ্হি থমছন মডেল অফ এন এটম ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি ৰাদাৰফোৰ্ডছ মডেল অফ এন এটম আৰু তৃতীয়টো হৈছে বৰৰ পৰমাণু আৰ্হি বা বৰছ মডেল অফ এন এটম পৰমাণু গঠনৰ আৰ্হি উপস্থাপন কৰা জে থমছনে প্ৰথমজন বিজ্ঞানী আছিল জে থমছন was the first one to propose a model for the structure of atom থমছনছ মডেল অফ এন এটম বা থমছনৰ পৰমাণুৰ আৰ্হি পঢ়াৰ আগত চাওঁ আহা জে থমছননো কোন আছিলে জে থমছন আছিল এজন ব্ৰিটিছ ফিজিচিষ্ট বা পদাৰ্থবিদ তেওঁ জন্মগ্ৰহণ কৰিছিল মেনচেষ্টাৰৰ সমীপৰ চেটাম হিলত তেওঁক 1906 চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা প্ৰদান কৰা হৈছিল কিহৰ বাবে ইলেক্ট্ৰন আৱিষ্কাৰৰ ওপৰত কৰা তেওঁৰ কামৰ বাবে 35 বছৰ তেওঁ কেম্ব্ৰিজত থকা কেভেণ্ডিছ লেবৰেটৰীত পথ নিৰ্দেশন দি আছিল আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট কি জানানে তেওঁৰ 7জন ৰিচাৰ্চ এছিষ্টেণ্টে পাছত গৈ নোবেল বঁটা লাভ কৰিছিল আমি চাওঁ হা জে থমছনৰ পৰমাণুৰ আৰ্হি বা জে থমছনছ মডেল অফ এন এটম তেওঁ যিটো মডেল দিছিলে সেই মডেলটো কাৰ লগত একে বা সিমিলাৰ বুলি কৈছিলে ক্ৰিছমাছ পুডিঙৰ লগত সেই ক্ৰিছমাছ পুডিংটো আৰু এটা নাম হৈছে প্লাম পুডিং সেই পুডিংটোত কি থাকে কিছুমান ড্ৰাই ফ্ৰুটছ থাকে এইখিনি চোৱা এইটো হৈছে আমাৰ ক্ৰিছমাছ পুডিং বা প্লাম পুডিং ইয়াত কিছুমান আমাৰ দেখিছানে তোমালোকে সৰু সৰু ড্ৰাই ফ্ৰুটছ আছে সেই ড্ৰাই ফ্ৰুটছবোৰক তেওঁলোকে কৈছিলে ইলেক্ট্ৰনছ বুলি সেই পুডিংখিনি বাদ দি যিটো গোলাকাৰ আমাৰ স্ফেৰিকেল আমাৰ পুডিং পাৰ্টটো আছে তাক কোৱা হৈছিলে প্ৰটন বুলি এই মডেলটোক আৰু এটা নাম দিয়া হৈছিলে ৱাটাৰমেলন মডেল বুলি কাৰণ আমি যি ৱাটাৰমেলনৰ ৰঙা পাৰ্টটো খাওঁ সেই পাৰ্টটোক তেওঁ কৈছিলে প্ৰটন বুলি আৰু যিটো তাত গুটি থাকে ৱাটাৰমেলনৰ যি সৰু সৰু গুটি থাকে সেইবোৰক কৈছিলে ইলেক্ট্ৰনছ বুলি জে থমছন প্ৰপ'জ ডেট an atom consists of a positively charged sphere and electrons are embedded in it আমি কেকটো কথা যদি ভাবি লওঁ কাজু আৰু কিসমিসবোৰ আমাৰ কি হৈছে ইলেক্ট্ৰন আৰু বাকি লেয়াৰটো হৈছে আমাৰ প্ৰটন হেতুৱে আমাক জে থমছনে বুজাব বিচাৰিছে আৰু জে থমছনে কৈছে যে তাত যিমানে পজিটিভলি চাৰ্জ আছে সিমানে নেগেটিভলি চাৰ্জ আছে সেইকাৰণে গোটেই বস্তুটো কি হৈ আছে ইলেক্ট্ৰিক্যালি নিউট্ৰেল The negative and the positive are equal in magnitude, so the atom as a whole is electrically neutral. এই থমছনৰ আৰ্হিটোতো কিছুমান সীমাবদ্ধতা আছে বা ড্ৰবেক্স আছে নেগেটিভলি চাৰ্জ যদি পজিটিভলি চাৰ্জৰ ভিতৰত সোমাই থাকিলেহেঁতেন বস্তুটো ষ্টেবল হৈ নাথাকিলেহেঁতেন
সেই বস্তুটো আনষ্টেবল হৈ গ'লহেঁতেন। সেই এটমৰ ষ্টেবিলিটি কথা তেওঁ বুজাব নোৱাৰিলে। আৰু আন এটা কথা তেওঁ বুজাব নোৱাৰিলে যে নিউক্লিয়াছ বুলি বস্তু এটা থাকে এটমৰ ভিতৰত, সেইটোনো কি তেওঁ সেই বস্তুটোৰ ওপৰত একোৱে নক'লে। সেইকাৰণে আমাৰ ৰাদাৰফৰ্ড আহিলে, ৰাদাৰফৰ্ডে নতুন এটা মডেল দিলে।